खुलुमबाय दिनै 4 फेब्रुवारि 2024 रबिबार हायद्राबादनि शामशाबादाव सासे 1 बोसोर बैसोनि हौवासा गथ'आ सैमानि हानजाजों गाग्लोबजानानै बुथारजादों। जेब्ला गथ'नि बिमा आरो बिफाया आरो न'नि मानसिफोरा न' सिङाव उन्दुगासिनो दंमोन अब्लानो बे जाथाया जादोंमोन आरो गथ'नि गोथै सह साखाथियाव माद' सैमाफोरा दंमोन। गथ'खौ गिबियाव फाहामसालियावबो लांनाय जादोंमोन, नाथाय गथ'खौ डक्टरा रैखा खालामनो हायासै। दिनै गुवाहाटी नोगोरमानि सिङाव थानाय खानापारायाव हादोरनि गाहाय मन्थ्रि नरेन्द्र मदि बिथाङा फैनानै बाहागो लाफैदों। बिथाङा बे हाबाफारियाव बाहागो लाफैनाय समाव गोबां रोजा रोजा सुबुंफोरा बाहागो लाफैदों आरो गोबां लामाफोरखौ बन्द खालामथ'नायखौ नुनो मोननाय जादों। बलिउडनि मुंदांखा एक्टर आरो मडेल पुनम पान्डेआ थैयाखै। पुनम पान्डेआ गावखौनो थैबाय होननानै ससियेल मिडियानि गेजेराव आरो माखासे खौरांगिरिफोरनि सिगाङाव नंखाय फोसावदोंमोन। गावखौनो केन्सार जानानै गोदोनानि केन्सारनि थाखाय थैदों होननानै बुंदोंमोन आरो केन्सारनि थाखाय एवारनेस प्रग्रामनि थाखाय बिथाङा बे जाथायखौ खालामदोंमोन। मानोना दिनै केन्सार डे, बुहुमनां केन्सार डे, नाथाय दा गावनो गावखौ थैयाखै होननानै फोरमायफिनदों। नाथाय बिदि इनाय खालामनायखौ बा इनाय फोसावनायखौ नंखाय फोसावनायखौ लानानै बिथांनि फेन्सफोरा गोबां रागा जोंदों आरो गोबां सोंखारिदों। बे समाव बिथांखौ लानानै ससियेल मिडियानि गेजेराव गोबां इउटिउबार आरो माखासे निउज मिडियाफोराव बेरेखा भिडिअ खालामनाया सोलिगासिनो दङ। मानोना बिथाङा बेबायदि जाथायखौ खालामाखैमोन, नाथाय खालामनांगौ जादों होननानै बिथाङा बुंदों। তৃতীয় ব্যক্তি ইনভলভ আছে, সেইখিনি আমি ইনভেষ্টিগেশ্যনত চাই আছোঁ। প্ৰিলিমিনাৰী আমাৰ খুব বেছি দেৰি হোৱাই নাই। আমি গোটেই CDR DDRখিনি কালেকশ্যন কৰিছোঁ আৰু আমাৰ ইনভেষ্টিগেটিং অফিচাৰে আৰু আমাৰ ক্ৰাইম চিন অফিচাৰে গোটেইখিনি এভিডেঞ্চেছ লৈছে। আমি খুব সোনকালে ঘটনাটো কি হৈছিলে আমি উলিয়াবলৈ সক্ষম হ'ম। এতিয়ালৈকে আমি এখন চাকু পাইছোঁ ষ্টেপ হেৰি কৰা যোনটো, আৰু কিছুমান এনেকুৱা এভিডেঞ্চ পাইছোঁ যোনটো একেটা ঘটনাত একেটা জেগাতে হোৱাৰ কিছুমান এভিডেঞ্চেছ আছে। এতিয়া আমাৰ ৰিভিল কৰিবলৈ অসুবিধা হ'ব, আমাৰ অলপ টাইম দিয়ক, আমি গোটেইখিনি ক'ম। ষ্টেপ ইঞ্জুৰি দুজনা দেখিছোঁ, দুইজনৰে এটা ছিংগল ষ্টেপ ইঞ্জুৰি ডিউৰিং প্ৰিলিমিনাৰী হেৰি নহওঁতে। আমি এতিয়া ইনকুৱেষ্ট কৰোঁতে বা PMত আমি ফাৰ্ডাৰ আৰু ওলাব কিবা বেলেগ ইঞ্জুৰি আছে নেকি। হ'ব, ঠিক আছে, থেংক ইউ। কেনেকৈ হৈছে গম পাই? হয়, ঘটনাটো খুব মৰ্মান্তিক। আমি কেনেকৈ হ'ল আমি গমেই নাপালোঁ। ইমান এটা শান্তিপূৰ্ণ ঠাইত এনেকুৱা ঘটনা ঘটিল, এই গৰিহণাৰ যোগ্য। প্ৰদীপ বসুমতাৰী বুলি মামা হয় নাম। এই বহুত জনপ্ৰিয় মানুহ হয়, গাহৰি পাইকাৰী কৰে। ই বহুত ভাল স্বভাৱৰ আছিল। তো এটামান বজাত আমি খবৰ পালোঁ যে এই নতুন গাঁও বুলি কয়, মালগাঁও এৰিয়াৰে পৰে, দিবলাই বিলৰ কাষতে এই হাবিত মৃতদেহ পৰি আছে। তো আমি দূৰা দূৰিকৈ আহি চালোঁ যে লেফ্ট ছাইডত তেখেতক কোনোবাই চকা অস্ত্ৰৰে আঘাত কৰি মাৰিছে। আৰু অলপ পিছতেই দিবলাই বিলৰ কাষতে আৰু এটা তেনেকুৱা একে ঠাইতে একে জেগাতে আঘাত কৰি আৰু এজন মানুহক কোনোবাই মাৰিছে। দুজনক একে ঠাইতে একে জেগাতে মাৰিছে। এই কিলাৰ হ'ব লাগে, নহ'লে একে ঠাইতে কিয় আঘাত কৰিব। ই জানে কোনখিনি জেগাত আঘাত কৰিলে মানুহ মৰে। তো বহুত গৰিহণাযোগ্য। আমি কোকৰাঝাৰ পুলিচ তথা অসম আৰক্ষীক আমি অতি সোনকালে দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছোঁ আৰু ঘটনাটো আচল ৰহস্য কি উদঘাটন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ। আমাৰ অসম আৰক্ষীৰ প্ৰতি আমাৰ আস্থা আছে। অতি সোনকালে তেখেতসকলে যেন এই দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় দিয়ে, এইখিনিয়ে ক'বলগীয়া। হয়, এজন দিবলাই বিলৰ ওচৰতে আছিল পৰি, আৰু এজন 1 কিলোমিটাৰমান দূৰত নতুন গাঁও বুলি কয়, এইখনো দিবলাই বিলৰ ওচৰতে নতুন গাঁও হৈছে। এইটো আমি সন্দেহ কৰা নাই। চাগে এই দিবলাই বিলৰ মানুহজনক কোনোবাই মাৰা এই মানুহজনে দেখিছিল নেকি, তেখেতক খেদি খেদি গৈ তাতে মাৰিলে নেকি, তেনেকুৱা এটা অনুভৱ হৈছে। দুজনৰ মাজত হৈছে বুলি দুজনৰ মাজত কিবা কাজিয়া হোৱা কোনো সন্দেহ আমাৰ হোৱা নাই। কোনোবা ব্যক্তি তৃতীয় ব্যক্তি ইয়াত আছে কোনোবা জড়িত। এইটো সোনকালে অসম আৰক্ষীক আমি দাবী জনাইছোঁ। কোকৰাঝাৰ আৰক্ষীৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে। তেখেতসকলে অতি সোনকালে যেন ঘটনাৰ আচল ৰহস্য কি আৰু দোষীক যাতে কৰায়ত্ব কৰি শাস্তি দিয়ে, সেইখিনিয়ে হ'ব। আহিলে আমাক 1টা মানত না 2টা মানত ফোন কৰিল। কোনোবা মানুহ ফোন কৰিছে, মই নাচিনো। ফোন কৰি আমাকে জানালো যে এই নাম্বাৰটা চিনা পায় নেকি। মই তো চিনা পাওঁ, সেইটো মানুহটো ডেড বডি হৈ আছে।
ক'ত আছে বোলে বাউনগাঁও মই আহিলোঁ অহাৰ পিছত দেখোঁ ডেড বডি হৈ আছে মানে পেটতো কিবা ডেগাৰ মাৰি আছে আমাৰ বাবাক কি নাম বুলি কৈছিল মোহাম্মদ বাদশা শেখ কি গাঁৱৰ হয় ডুবি জিলাৰ এতিয়া বাউনগাঁও মানে ডিষ্ট্ৰিক্ট আমাৰ ডিষ্ট্ৰিক্টটো কাজাকাটা পাথ্ৰী কাজাকাটা পাথ্ৰীত আমাৰ বাড়ি আমাৰ দাদা চব্জি বিক্ৰী করছে গাঁৱে গাঁৱে চব্জি বিক্ৰী কৰিছে মইতো নাজানো কোনে মাৰিছে আৰু এজন মাৰি দিলে মই একে নাজানো नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर गोजोन्थों एसेनोसै जय बर' हारिनि